खुलुमबाय इनसाइडनि बर'आव आं नोंथांमोनखौ बरायबाय। भुटान हाजोनिफ्राय ओंखारख्लायनाय मैदेर फालोनिफ्राय लोगो गावस्रानानै थालांनाय मानै मैदेरा दिनै फुंबिलि समाव क'क्राझार जिल्ला सालाकाटि पुलिस थानानि सिङाव थानाय मराबारि गामियाव सासे सुबुंखौ गाथारलाङो। बृहस्पतिबारखालि मोनाबिलियाव सालाकाटि ओनसोलनि मराबारि गामियाव थाफैनाय मैदेरा सासे सुबुंखौ गाग्लोबनायाव गोब्राबै जोखोम खालामो। जोखोम जानाय सुबुंखौ फाहामथायनि थाखाय क'क्राझार सिभिल हस्पिटालसिम लाबोबाय थानाय जादोंमोनब्लाबो लामा ससेयावनो रुंसारि जायो होनना मिथिहोयो। रुंसारि जानाय सुबुंखौ 60 बोसोर बैसोनि बेरलां ब्रह्म होनना मिथिना मोन्दों। लोगोसेनो बे समाव ओनसोलनि सुबुंफोरा मैदेरखौ लानानै गोसोआव गिखांनाय फोरमायदों। गुबुन फारसेथिं हाग्रा बिफाननि मोनसे हानजाया जाथायसालियाव थांनानै मैदेरखौ ट्रेंकुलाइज खालामनो नाजाबाय थादों होननानै मिथिहोदों। অলপ আগতে খবৰ পাইছোঁ যে এইটো যোৱাকালি গোসাগাঁও হাবৰু বিলৰ চিভিল SD অফিচৰ উত্তৰ ফালে বাজৰা বিল নামৰ জেগাত আছিল। এতিয়া অলপ আগতে খবৰ পাইছোঁ দুটা দঁতাল আছিল বুলি শুনিছোঁ। এটা ডাঙৰ আছিল এটা সৰু আছিল আৰু আমাৰ ইয়াত আজি যিটো দেখা পাইছোঁ সেইটো এনেকাই আছে। গতিকে সেই হাতীটোৱে আহিছে বুলি আমাৰ ধাৰণা। আমাৰ বিভাগৰ ফালৰ পৰা এতিয়ালৈকে আছোঁ, ৰক্ষণাবেক্ষণ দি আছোঁ আমি। মানুহবিলাক চাৰিওফালে গেদাৰিং হৈ গৈছে, গতিকে হাতী দুটাও কোনোফালে যাবলৈ ৰাস্তা পোৱা নাই। গতিকে কিজানি ৰাতি হোৱালৈকে থাকিব লাগিব কিজানি। আমি চেষ্টা চলাই আছোঁ আমি ফাৰ্ষ্টত প্ৰচেছ চলাই আছোঁ যাতে সি অট'মেটিকেলি যাতে গুচি যায়। তো এতিয়া আমি ক্ৰাউড মুভমেণ্টটো কমাই আছোঁ, মানে মানুহে ইমান ভিৰ কৰি আছে। মই মানুহক বাৰে বাৰে অনুৰোধ কৰি আছোঁ। ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন সব আহি পাইছে। আমি মানুহক সোমাই দি আছোঁ সি নিজে নিজে যদি সোমাই যায়, আৰু লগতে আমি ট্ৰেংকুলাইজ কৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। ডক্টৰ যিহেতু এইটো আমাৰ এটা ঘটনা কি 40-45 ইয়াৰ্ছ ইয়াতে কোনোদিন এনেকুৱা ঘটনা হোৱা নাই, আৰু টাউন আৰু যোনটো শুনা গৈ আছে উল্টাপানীৰ পৰা more than 100 কিলোমিটাৰ পাৰ হৈ কেনে ইয়াতে আহিছে। ধান খাবলৈ হয়তো ৰাস্তা ভুল কৰি আহিব পাৰে, কাৰণ পুৰা টাউনৰ মাজতেই সি আহি ইয়াতে পাই গ'ল। তো সেইকাৰণে আমি এইটো নেচাৰেলি যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ, লগতে ট্ৰেংকুলাইজ চব ব্যৱস্থা কৰি আছোঁ। ইতিমধ্যে দুখজনীয় ব্যাপাৰ, এজন গাঁৱৰ বয়সীয়া মানুহ ফাৰ্ষ্টত ইনজিউৰ্ড কৰিছিলে, সি মৃত্যু হৈছে। আমি বিভাগৰ পৰা লগে লগে হস্পিটেল লৈ গৈছোঁ, তাতে হস্পিটেলত ডেথ ডিক্লেয়াৰ কৰা হৈছে, পষ্টমৰ্টেম কৰা হৈ আছে। আমাৰ বিভাগৰ পৰা আৰ্থিক সাহায্য আৰু যি কৰিব লাগে আমি সোনকালে কৰি দি আছোঁ। আমাৰ গোটেই বিভাগ আমি ইয়াতে আহিছোঁ, ছিনিয়ৰ অফিচাৰ আহি আছে, ইতিমধ্যে আমি জনাইছোঁ, এইটো কাম কৰি আছোঁ আমি।